এয়া হ'ল এখন গাঁৱৰ কেইটামান বেকাৰ ল'ৰাৰ জীৱন কাহিনী। বেলেগ কাম বন একো নাই সিহঁতৰ, খাব লাগে শুব লাগে বাছ। কিন্তু তথাপিও সিহঁতে ছানডেটো এনেকৈ উপভোগ কৰে যেন গোটেই সপ্তাহটো সিহঁতে কাম কৰি আজৰিয়েই নাপায়। এজন চাকৰিয়াল মানুহৰ দৰে তেওঁলোকে ছানডেটো উপভোগ কৰিব খোজে। ৰ'ব, কাহিনীটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। বেকাৰ নাম্বাৰ 1 মানে মই ওলাইছোঁ প্ৰিয় ঠাইডোখৰলৈ বুলি। লগতে মোৰ লগত যোগ হ'ল আমাৰ মাষ্টাৰ। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া হ'বলৈ ধৰিছে। এতিয়া মাষ্টাৰ আৰু মই আহি পালোঁ আমাৰ গন্তব্যস্থানত। আৰু আহিয়েই মাষ্টাৰে কফি প্লাম পাৰিবলৈ লাগি গৈছে। কফি প্লাম মানে হ'ল পনিয়ল। বাৰু আজি ভালেকেইটা কফি প্লাম পাৰিলোঁ। এতিয়া মোৰ ভাগৰ কেইটা লগত লৈ গছৰ ওপৰত খাই খাই এই কল বাগানখনৰ চোৱা চিতা কৰি আছোঁ। এই কল বাগানখন মোৰেই বুলি ভাবি আপোনালোকে ভুল নকৰিব। মালিকে অলপ সময়ৰ বাবে মোক চোৱা চিতাহে কৰিব দি গৈছে। আৰু অলপ পিছতে ইয়াতে আকৌ দুটা মোৰ দৰে দেউতাৰ হোটেলত খাই থকা প্ৰাণী আহি আমাক সংগ দিলে। নিজৰ বেকাৰ জীৱনৰ সংগ্ৰামৰ কথা পাতি পাতি সিহঁতে সুবিধা বুজি পাৰি থোৱা কফি প্লাম কেইটা মুখেৰে পেটত ভৰাই আছে। বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বাগানৰ মালিক অহাৰ পিছত আমি আহিলোঁ পৰিভ্ৰমী চৰাইৰ দৰে পথাৰ পৰিভ্ৰমণ কৰিবলৈ। নদীৰ পাৰে পাৰে আহি থাকোঁতে দেখা পালোঁ এটা ডেড বডি উটি আহি আছে। কিন্তু অলপ পিছতহে গম পালোঁ ই বোলে সাঁতুৰিহে আছে। আৰু এতিয়া ইয়াত এখন দৌৰ খেলো পাতি দিলে। মানে ইহঁতে বোলে নেক্সট অলিম্পিকত বিভিন্ন খেলত পাৰ্টিচিপেট কৰি গাঁৱলৈ বোলে সুনাম কঢ়িয়াই আনিব। তাৰেই বোলে প্ৰেক্টিচ কৰি আছে। ময়ো বোলো হওক দে, গাঁৱৰ এই বেকাৰ কেইটাই যদি এই কামটো কৰিব পাৰে গাঁওখনৰো এটা নাম হ'ব। পাৰিবতো লাগে যিটো হাৰত ইহঁতে প্ৰেক্টিচ কৰি আছে। বাৰু শেষত ময়ো ইহঁতৰ লগত অলপ উমলি জামলি এনজয় কৰিলোঁ। আজিলৈ এৰিছোঁ। আগলৈ এনেকুৱা ধৰণৰ মিনি ভ্লগ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।